এই পাঞ্জলদা ফালো ফালা 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 বল খেলা নিচিনা কৰিবলগীয়া এই আমি খাবলৈ আহিছোঁ আমি খানা এই ৰাজকোটা এক কি কৈছে কৈ দেচোন এক কিবা এটা জুচ এটা দি দিয়ক আপুনি নাই একো কাম কৰা নাই নালাগে হেই কষ্ট হ'ব বহুত দিনৰ মূৰত খানা খাব জানা ৰাজকোটা ভালকে ওলাবি এই এইটো আমাৰ ভাস্কৰ দাইটো পাঞ্জলে হাই বুলি কৈ দিয়ে এইটো নহয় আকৌ এইফালে এইটো মুৰ্গীলৈ বহি আছে এই চব দি দিয়ক এই ভাস্কৰদা চব পুৰি যাব চব দি দিয়ক পাঞ্জলে খৰি কাটি তাতেই পোৱা নাই বে ই কাটিয়ে আছে এয়া হাতত খাপ মাৰি দে ইমান কষ্ট কৰি খৰি পালিছো চাহ মোক দে এই কাঠৰ টুকুৰা এটাৰ পৰা লৈ মাৰি দিয়া না এই মাটিৰ কাৰণে সোমাই গৈছে না কোপটো তাতহে মাৰিব মানে মাৰিলে কামটো দিব এনে নিদিয়ে ধৰা বৰ অকৰা মানে তাত লাগিলে লাগিয়ে থাকে না এতিয়া ইয়াৰ পৰা ঘৰ যাবাগে খৰি খেই আনিবলৈ কি ভাবিছে এতিয়া আমাৰ গৈ আছে প্ৰাণ হেৰি ধুনু সেইডাল মোক জ্বলাবগে বোলে এতিয়া এই ধুনু জ্বলোৱা টানা এ জ্বলাবৰ কাৰণে ধুনুৱে সিহঁতৰ ঘৰৰ পৰা হেৰি আনিছে খেৰ আনাইকেইডাল খেৰ আহি গ'ল এইডাল কিহৰ খেৰ নাৰিকল গছৰ মাদুৰি এতিয়া মুৰ্গী পুৰা হ'ব ইয়াত মুৰ্গী পুৰিছে এয়া এই পাঞ্জল এইফালে চাই গৈ ৰান্ধনীজনী ঘৰত বনাব নোৱাৰে কিন্তু ঘৰত একদম 7 মিটাৰমান আঁতৰতে থাকিব বাহিৰত কি ধুনীয়াকৈ বনায় আপুনি ভিডিঅ'টো চাই ল'ব দেই কেনেকৈ কি ধুনীয়াকৈ বনায় হা ঘৰলৈ আহি ভাজি অকণো ল'ব নাজানে কাইলৈ পৰা ঘৰত দিগদাৰ আহিলে ধুলো কাইলৈ মাইকী ঘৰত মোক চাদা বনাবই লাগিব এতিয়া কোনে হয় ন মদ বিয়েৰ এইবিলাক ভাল মানুহৰ কাৰণে আমাৰ কাৰণে পানী জুচ এইটো পাঞ্জলৰ বাটামটো নহয় মাংস কটা হ'ব তাৰপিছত আকৌ মন গ'লে বহিবও পাৰিব চাইডে পাইডে ইয়াত তলত একদম গ্ৰাউণ্ড বনাই দিছে ইচ্ছা অকণ এবাৰ বহি দেখাই দিয়া কেনেকৈ বহিব ইয়াত এটা 8 ফুটি বাটামান মাংস কাটিব ধুনুৱে ক'পা নাহিছে চাই এইডাল বাটামডাল এইটো তোমাৰ মিলৰ পৰা নাই আহিছে দলং এয়া আমাৰ পিঁয়াজ এইবিলাক এই জলকীয়া আলু আদাডাল ক'ত আদা চাদা আমাৰ কাটাই নহ'ল নেকি বনত কাটিলে টেনশ্যন নাথাকে ইয়াত কাটিলে কি ইয়াত আমি বহিব পাৰিম বনত পৰিলে মাংসটো পিঁয়াজ কাটি আছে কোন আৰু খুন্দি কৈ লাল আজি বম জ্বলা হ'ব বে এইটো চাওক ঘোঁৰা আহি আছে চাওক নাই এইটো কেনেকৈ দৌৰি আপুনি অতি দৌৰি ফুৰে ন দিনটো এনেকৈ কেনেকুৱা লাগে মজা লাগে না বহুত সৰুতে আনিছিল না এতিয়া উঠিব পৰা হৈ গ'ল হা কি নামে কুমাৰ ভাল লাগিছে না এই মজা ঘোঁৰা চলাবলৈ বেলেগক দিব না তাই উঠিলে বেলেগক দিয়ে নহয় এতিয়া নহ'লে মই পিছত উঠিব বিচাৰিলে তাই দিব নে নিদিব আপোনাৰ বহুত ভাগৰ লাগিছে না পানী চানী খাব আপুনি পানী বটল তাৰপৰা সেই ব্লু কালাৰটো ল'ব হা পানীটোত ভাল আছে খাইছে ভাত খাইছোঁ এয়া মোৰ পৰা ষ্টাৰ্ট কৰিছে নহয় বাকী দিয়া সেইটো বিলোৱা মানুহ বনোৱাটো ইটো বহিলে এই চব্জি কাটাটো আৰু মই খোৱা মানুহ মাংস টেষ্টি হ'ব কিন্তু মস্তি হৈছে জলকীয়া দিবা ঐ দুটা মোক ফোন কৰিছে কাৰোবাৰ ভাতটো খাই লওঁ আমি আচ্ছা
নাযাবা নাযাবা গুচি যাবা ঐ ইয়াত ইমান ইমান হেৰি পানী শুকাই গৈছে নে এখন ইমান চব পিছলৈ থাকা হ'ব গোটেইটো খোলোং পিছলৈ থাকা এইটো খোলোং কেনেকৈ খুহি আছে ন এনেই ৰখি আছে এইটো ইয়াত আছে নেকি নিজে নিজে এইফালে এইফালে এইফালৰ পৰা চাবা এনেকৈ চোৱা একো নাই এইটো এই তলৰ মাটি ফাটি গৈ আছে চোৱা এইখিনিও গুচি যাব এইটো মানে আহি আছে আৰু খহি খহি গৰাখহনীয়া হৈ আছে না খহিয়ে দিব নেকি কচু কচু চব বগা বগা কচু ক'লা কচু নাই ৰে এই একোডাল পালা দুডাল দুডাল সৰু সৰু বহুত ন ক'লে লাগে নেকি ধুন মই যে বগা কচুটো খাওঁ ইয়াত কি খায় পাঞ্জল ক'লা পাঞ্জলৰ পৰা কচু বুটলিব জোৰ পাঞ্জলৰ পৰা আজি ঐ এই পাঞ্জল এইটো কি গছ বুলি কয় পাহৰিলোঁ নামটো এইটোৰ এডাল 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 কি গছ আছিলে এইটো এডাল এডাল অঁ এৰা গছ বুলি কয় হ'বলা অঁ এইটো এৰা গছৰ গোটেই নেকি হয় নেকি জানো কচু না এইখন যে বহুত ক'লা কচু আছে না ঐয়া দটো দই খাওয়াইটোতো আছে পাঞ্জল বুজিছা এইটো ঘোঁৰাটো আকৌ আহি গ'ল টুগুলুক টুগুলুক এইখিনি উঠাই দিয়ে না গোটেই একদম খাতৰা ইয়াত হাতী অহা যোৱা কৰে ইফালে হাতী ডাইৰেক্ট গুচি যায় না পানী বাজে এইফালে গুচি যায় জেগা আহি কিন্তু ভাল লাগিছে কিন্তু দেই হেলাই দাস হেলাই দাস আছে প্ৰতি আছে তেখেতৰ ঐ হেলাই দা গৈ থাকো এইখন এখন খাতৰা ৰাস্তা এখন আছে দাদা ব্ৰেক এয়া ব্ৰহ্মপুত্ৰ নদী আমাৰ তাৰ কাৰণতে আহিছোঁ কি মজা সেইখন লাও চা সোমাই যা অঁ কিনাই কিনাই চালেই হ'ল ন লাগি আছে তলত এইখন লাও লাও এইটো চিঙিব পাৰি একদম বুঢ়া বুঢ়া চাহ এইটো এটা কাটিবলগীয়া আছে নেকি এইটো এটা এইটো নিলে মানে তিনিটা চাইড একদম বুঢ়া বুঢ়া এইটো এটা চিঙি দিয়ক অঁ এইটো চিঙি দিয়ক এটা সেইফালে এটা পইনাত আছিলে ঐ সেইটো এটা পইনাত আছিলে ডাঙৰ এটা তেনেকৈ বহুত আছে তেনেকৈ বহুত আছে এখন দেখিছোঁ মই ৰাতিপুৱা অকণমান আহোঁতে দেখিছোঁ মানুহ চিঙি দি আছিলি কত যেতিয়া মানে না চবফালে পানী হৈ যায় ন সেই টঙি ঘৰটো দেখিছা তাত মানে কি হয় মানুহ থাকে আৰু মানে কি হয় ইখন পথাৰ দি চাপৰি হয় আৰু ইয়াত খেতি চেতি কৰে মানুহবিলাকে গৰু চৰু চৰাবলৈ ম'হ চ'হ চৰাই খেতি চেতি কৰে মানে তেনেকুৱাই আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব